ভাবিনি ৰাতিৰ বুকু তুমি যে মোৰ শুকান বন সাগৰী বিছনাৰ কোলাকেই লমামৰি সাৰি উম্ৰ হম মৰ কে জিলিয়ে अच्छा लगा आप लोग से मिलके আমাৰ দাদাই মানে কি আলু কাটি আছে বঢ়িয়াকে ইয়া একদম পুৰা ফ্ৰেছ ফ্ৰেছ আলু আৰু এইফালে আমাৰ মাংস হৈছে আৰু অলপমান টাইম লাগব গেছ আৰু ডেক্সাক লৈ যাই আছে মই ভৰি বিষ হোৱা বুলি কৈছিলো এনে কৈছো এই বক্স মাৰি মাথা দে যিবিলাক বঢ়িয়াকে খাই আছো সেইফালে কেনে হৈছে ভাই মজা আছে ভাই বঢ়িয়া মজা হে গাইছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আৰিফুল আছাম ব্লগ খাবলৈ গৈ চৰমছে এটা নতুন ভিডিঅ' লগাইছ বহুত দিনৰ মূৰত এই কিজনী ফ্ৰেমটো দেখা পাই আছে লগত আছে ভৱেশ ভাই আৰু মানে কি আজি মানে আমাৰ খানা এটা আছে আৰু থামলে চাই গমে পাইছি চাগে চ' এতিয়া গাইছ আমি বৰ্তমান আছো আমাৰ এইটো কি বুলি কয় কমলাজিত আছো বৰ্তমান মানে চাহ খাব ৰখছো আৰু আমাৰ খানাটো আছে চেংচাৰিত দেখি এতিয়া বঢ়িয়াকৈ অলপ চাহ এটা খাই লওঁ আমি বঢ়িয়াকৈ দুটা চাহ ল'লোঁ আৰু ইফালে দুটা কিবা পকৰি লৈছোঁ আৰু পকৰিৰ দাম হ'ল 20 টকা আৰু কেছটো মানে কি হৈছে এটা বঢ়িয়া এটা চিষ্টেম কৰিছে মানে তাতে চাহটো সুধিব গ'লোঁ গ'লেও মানে কি এই যোনটো আমাৰ তাতে কাউণ্টাৰ আছে তাতে প্ৰথমতে যাব দিছে তাতে যাই পেলাই মানে কি পে'মেণ্টটো কৰিব লাগিব তাৰপিছত চাহৰ কাৰণে কুপন দিছে যে এই কুপনটো দিছে আমি কুপনটো দিব লাগিব আৰু বঢ়িয়াকৈ আমাক গৰম গৰম চাহ দিব আৰু চলো ব'লা বঢ়িয়াকৈ আমাৰ গৰম গৰম চাহ আহি গ'ল বাই লৈ লোৱা এই পকৰিটা খাই ভাল লাগব দেই চলো চিয়াৰ্ছ ৰহ মানে এই চাহটো মই সদায় খাওঁ মানে আমি চেংচাৰি পেলাই আহি খাওঁ কাৰণ এই চাহটোত কি হয় ইলাচিটোৰ ফ্লেভাৰটো হয় আৰু বঢ়িয়া মানে প্ৰপাৰলি কুক আৰু কেনে ভাই মজা না এইফালে আমাৰ পকৰি আছে ধুনীয়াকৈ পকৰিটো লওঁ একবাৰ বঢ়িয়া বাকী গাইছ ইফালে চেংচাৰি আহি পালোঁ আহিছোঁ আমাৰ সেইটো কেনে খবৰ ভাই আমাৰ ছিংগাৰ আছে চাহিল ভাই আৰু ইফালে মানে কেছটো কি হ'ল আমি এটা চিলিণ্ডাৰ আছে আমি 7টা মানুহ আহিছোঁ ইয়াত মই কৈছোঁ অলপ গাটো মোৰ বেয়া লাগি আছে সি কৈছে নাই আহিব লাগিব দুটা চলি আছে ইয়াত দাঙিব পাৰে আমি এনেই আহিলোঁ তহঁতে দাং আমি যাওঁ তই ইমান দূৰৰ পৰা আহিছে আমি এতিয়া কাম কৰিব নালাগে আমি যাব তহঁতে যাওঁ এই যাওঁ খানা খাম তহঁতে চিলিণ্ডাৰটো লৈ এতিয়া আমি বৰ্তমান তিনি পকলা যাইছোঁ মাংস আনিবৰ কাৰণে আৰু মাংস আনিবৰ কাৰণে আমি কি কৰিব লাগিব মানে আমি আজিজোৰ দোকানত আহিছোঁ হ'লে মানে কি আজিজোৰ ঘৰ এই পাৰে আৰু এইটো হ'ল আমাৰ ৰেল ৰাস্তা আৰু আমি ৰেল ৰাস্তাটো পাৰ হ'ব লাগিব এতিয়া বৰ্তমান আছোঁ আমি এমেজনৰ জংঘলত এই চাব পাৰে একদম পূৰা মানে চুনচান জেগা আৰু এইফালে এটা মানে কি সেই নদী এখন আছে চৰি নদী এই পাৰ হ'ব লাগিব গাইছে মানুহ যাই আছে ইয়াতে এইটো বস্তু আমি পাৰ কৰিব লাগিব বঢ়িয়াকৈ ভালকৈ পাৰ হ'ব দেই তহঁতে সৰু চলি কিন্তু দিয়া ভালকৈ হাত ধৰ হাত ধৰ এই পৰব বাবুটো লগৰে দে সেই আমাৰ আগত মাংস দোকান আছে আমি আহি পালোঁ মাংস দোকানলৈ এতিয়া বঢ়িয়াকৈ মাংস দোকান আছে বঢ়িয়া একদম পূৰা লেগ পিচ পৰি আছে একদম এই চাইডেও মাছো আছে বঢ়িয়া মাছ চাছ খাবি নেকি তোক কি দুটা পিন্ধিছে নেকি চব বাহ তো গাইছ ফাইনেলি পেলাই মাংস লৈ ল'লোঁ 2 কেজি 500 গ্ৰাম মানে 2টো অসমীয়াত কৈছোঁ বাকীখিনি ইংলিছত কৈছোঁ আৰু আমাৰ 15টা চলি যিহেতু ঠিকে আছে আমাৰ চলি মই খাব দে তই কেই পিচ খাবি মই টানি দিম দে টানি দিম মানে তই কেই পিচ খাবি নাই দিন পৰা আহিছোঁ নাতেন নেকি আমি খানা খোৱাত চবে যোনে যিমান খানা খায় ভাবে যে খাম বুলি কিন্তু লাষ্টত যায় মানে খাবাই নোৱাৰে লাষ্টত ৰৈ যায় ৰাতিপুৱা খাই যাব লাগে 2 পিচ 3 পিচ 4 পিচ খাই লাষ্ট টিফিন লৈ আহিছোঁ ৰে টিফিন লৈ আহিছোঁ ফাইনেলি আমি খানা জেগাত আহি গ'লোঁ আৰু আমাৰ স্পেচিয়েল গেষ্ট নিবিৰ ভাই আহি গৈছে আৰু এইফালে আমাৰ বিজুচ ভাই কেনে খবৰ বঢ়িয়া তোমাৰ কেনে খবৰ বঢ়িয়া পুৰা দুবে একে আন লাগে জুচুত থাকাৰ শুন কিবা এই বস্তু একে ভাই ভাই আৰু বুলিতো ডাঙৰ মানুহ হৈ গৈছে নাই আৰু মনি পৰা ই আছিল মোৰ লগত আৰু আপোনাক এতিয়া নাপাওঁ আৰু কাৰণ যোনটো এডভাইচ দিছিল মিনিৰ লগত সেই কাৰণে আৰু বাকী ইফালে আমাৰ চলিগিলে আছে অলপ এডভাইচ দিছে ই বাকী ইফালে এই ভালে দে নমস্কাৰ গাইছ ইফালে আমি আজি যে দোকানত আছোঁ আৰু বাকী এতিয়া কিমান পইচা আছে নেকি 100 টকা লয় কিবা খাই লয় 100 টকা 10 টকা এটা আছে 10 টকা এটা আছে নাই এনেলৈকে ঘূৰি আহিছে আকৌ দোকানী ফিল্ডটো আহিব লাগিল না তাৰ সেইকাৰণে সেইটো লগে লৈছে বাকী গাইছ ইফালে আমাৰ খানাৰ প্ৰচেছিং চলি আছে মই দেখাই আছোঁ এইফালে বঢ়িয়াকৈ গাইছ ভিতৰত দেখিলে খানাৰ প্ৰচেছিং চলিছে এইফালে আমাৰ মাংস আছে বঢ়িয়াকৈ আৰু এতিয়া বনোৱা হ'ব ন এইখিনিত এতিয়া আমাৰ মাংসটো বনোৱা হ'ব বঢ়িয়াকৈ এইফালে আমাৰ কুকাৰ চুকাৰ আছে বৰ্তমান বাজে ৰাতিৰ 9টামান বাজবই আৰু এতিয়া আমি দেখ ল'ব আহিছোঁ সেই তাতে আমি খানা খাম এতিয়া আমি ৰেল গেটটো পাৰ হৈ পেলাই আকৌ আহিছোঁ দেখ আনবা কাৰণে কি নদীটো পাৰ কৰিম কেনেকৈ সেই আমি কাম কৰা নাই আমি সেই বিল্ডিঙৰ পৰা লৈ আহিলোঁ একদম পূৰা ইয়াতো গোটেইকেইটা কাম কৰিব দিছোঁ মই মানে ভৰিৰ প্ৰব্লেম হোৱা বুলি কৈছোঁ এনে কৈছোঁ আৰু গোটেইকেইটাক
দেখ ইফালে এখন দেখ আছে আৰু এইটো জেবিলৰ দেখ ন ঠিক আছে আৰু দেখ চাক লৈ যাই আছে গাড়ী চাইড ঐ মই ভৰি বিষ হোৱা বুলি কৈছিলোঁ এনে কৈছোঁ এই বক্স মাৰি মাথা দে এ ভাই কি কয় অ' ই মেইন মানুহ কি কয় জানা নাই দেখ আনবা ইয়াৰ দেখ সিও আলুখিনি মই লৈ তই একখিনি লৈ যা ঠিক আছে আমাৰ ডেক চেক চব অনা হ'ল দোকানত বঢ়িয়াকৈ হা এনেকুৱা লোক থকাতকৈ নাখাই ভালে ভাল কিয়? ট্ৰাকৰ আগত পৰি পেলাই মৰি যাওঁ নেকি বাল কিয় কি হা? হৈছে কি এই বাল সেইটো নদী নে কিবা বোলে বাল সেইটো দিগানকে দাঙি লৈছোঁ বাল তাতে গাইছ দেখ এটা আমাৰ মানে কি বহুত ডাউন এটা সেই আছে মানে পাৰ হ'ব লাগে বস্তু মাজেদি পানী বৈ যায় আছে আৰু তাতে কি হ'ল মানে এটা তক্তা আছে সেই তক্তাৰ ওপৰেদি আহোঁতে বহুত কষ্ট হয় সেনেকৈ গাইছ ডেককেইটা লৈ আহিলোঁ বঢ়িয়াকৈ এই দুটা হ'ল আমাৰ ডেক এইটো এটা আছে আৰু এইটো এটা আছে ধুনীয়াকৈ আমাৰ জুবিনদাৰ গান গাই আছে মায়াবিনী চলো গাতে মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোনো নিজে মোৰ শুকান বনত নিয়ৰৰে চেঁচা তুফান বলকে পাছ তুম ৰহে হো ब्रो नाइस टू मीट यू एवरीवन Hey, Okay. thank you. अच्छा लगा आप लोग Yes, से yes. मिलकर आई एम जिमी फ्रॉम कानपुर आई एम डीजे Oh, कानपुर से यू आर डीजे सारी उम्र करके सारी उम्र हम भर के जी लिए पल तो हमने ना 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 Give me some sunshine, give me some rain, give me another chance, I wanna grow up once again. Give me some sunshine, give me some rain, give me another chance, I wanna grow up once again. Hagori, বিছনার কুলাকে লমা মরি behind the door. Na 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 जो भी है सब मेरा तेरे हवाले कर दिया ইফালে আমাৰ গান চান চলি আছিল ইফালে আমি চাওঁ মানে কি হৈছে ইফালে আমাৰ দাদাই মানে কি আলু কাটি আছে বঢ়িয়াকৈ এয়া একদম পুৰা ফ্ৰেছ আলু দাদা খবৰ কাৰণে ভালনে ভাল ভাল এই দিয়া আৰু ইফালে আমাৰ মাংস হৈছে আৰু অলপমান টাইম লাগব আৰু ইফালে আমাৰ খুৰী জ্বলা কাটি আছিল হৈ গ'ল আৰু কিমান টাইম খুৰী আৰু বেছি টাইম নালাগে আমি মানে কি হ'ল ৰাতি হ'ল না এতিয়া মানে ফাদাৰে ফোন মাৰিছে অলপ সোনকালে যাব পাৰিছে ঘৰত চ' সেইকাৰণে 9টাৰ আগত যাব লাগে আৰু ঘৰত আৰু বাকী ইফালে আমাৰ ধুনীয়া এটা মাহো চলি আছে ইফালে গান চান গাই আছে বঢ়িয়াকৈ একদম सितारा तेरे नाम दिया चंदा मेरे आ मेरे आ चंदा मेरे आ मेरे आ चंदा मेरे आ কালি ভাত খাব বহিলোঁ আমাৰ মানে কি ঘৰ যাওঁতে মানে সেই দেৰি হৈ আছে আমি মানে খাই পেলাই যাওঁ সিহঁতে মানে ৰাতি 2টা বজালৈকে মানে থাকবো মানে এটা খাব বঢ়িয়াকৈ আৰু বাকী ইফালে আমাৰ মাংস হ'লে অলৰেডি প্ৰায় আৰু ইফালে আমাৰ ভাত চাত ৰেডি আছে বঢ়িয়াকৈ হা হা ৰাতিটোৰ দোকান কেইটাক খোলা লাগব তিনটা ঠিকে আছে মানে আহিলে পুৰা খাওঁ আৰু চব বস্তু ৰাখবো তো একদিন ভালকৈ আহি ভালকৈ ভিডিঅ' বনাম যিহেতু এতিয়া মানে অপেনিং হোৱা নাই কেইদিনমান পিছত হৈ যাব আৰু মানে বঢ়িয়া দিছে মোৰ ভাই বঢ়িয়াকৈ চলো ভাতটো খাই লওঁ বঢ়িয়াকৈ বহা যিফালে বঢ়িয়াকৈ খাই আছোঁ সেইফালে কেনে হৈছে ভাই এই মজা মজা আছে ভাই আঞ্জা মজা আছে হা আৰু বাকীবিলাক খাই আছে বঢ়িয়া মজা খানা কেনে হৈছে মজা ভাল হৈছে না মজা এই এখন বাইটি বনিছে এখন বাইটি এই বঢ়িয়াকৈ বনাইছে বঢ়িয়া টেষ্টি আছে এখন নাই দিয়া টেষ্ট কৰি চাব পাৰি তুমি একদম পুৰা বঢ়িয়া টেষ্টি আছে ভাই লো
মই ঘৰলৈ আহি পালোঁ মানে কি আমাৰ যিহেতু ৰাতি হৈ গৈছিল মানে ফাদাৰো ফোন মাৰিছিল সেইকাৰণে মানে খানা চানা খাই সোনকালে আহি পালোঁ সিহঁতে মানে ৰাতি খাব আৰু বাকী গাইছ যদি ভিডিঅ'টো আছে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগ পাম এটা নেক্সট এটা ভিডিঅ'ত তো আজি কাৰণে গাইছ বাই বাই